নমস্কাৰ, মই সুলোচনা আপোনালোকক সকলোকে মোৰ চেনেলত স্বাগতম জনালো মোৰ আন এটি ভিডিঅ'লে। আজি নেট দুপট্টাৰে বনোৱা মেখেলা চাদৰৰ ব্লাউজৰ ডিজাইনটো দেখুৱাম। নেট দুপট্টাৰে কেনেকৈ এযোৰ মেখেলা চাদৰৰ মানে সাইড পাৰি আৰু ব্লাউজৰ সাইড পাৰিটো উলিয়াব পাৰি সেইটো কটা ভিডিঅ'টো অলপমান দেখুৱাম। আৰু আগতে ভিডিঅ' আছে আপোনালোকে চাব পাৰে। আৰু কেনেকৈ এযোৰ কাপোৰ বনাব পাৰি সেইটোৰে অলপমান দেখুৱাম আপোনালোকক। আৰু যদি ভিডিঅ'টি ভাল লাগে তেতিয়াহ'লে প্লিজ চেনেলটি লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এইযোৰ একেই দুপাট্টাৰে বনোৱা বেলেগ কালাৰৰ মেখেলা চাদৰ আৰু কালাৰ কম্বিনেশ্যনটো কেনেকুৱা লাগিছে দুযোৰ কাপোৰৰে সেইটো দেখুৱাবলৈহে ভিডিঅ'টো বনালোঁ। আৰু এই যে মাজৰ যিমানখিনি পটি ওলাইছিল সেইখিনিৰ পৰাই মই ব্লাউজত পটিটো লগাম। আৰু ইচ্ছা কৰিলে বহুতখিনি কাপোৰ ৰৈ যায়, নেটটো বহুত ধুনীয়াকৈ ডিজাইন বনাব পাৰি। আৰু মই এটা চিম্পল ব্লাউজ বনাইছোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু এয়া ব্লাউজটোৰ বেক সাইডটো। আৰু ব্লাউজটোৰ চিলাইটো নেদেখুৱালেও এনে জাষ্ট মানে পাৰ্ট কেইটা মই বনাই সেইকেইটাই দেখুৱাই দিলোঁ। আৰু ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ। আজিলৈ আহিছোঁ।